Hello friends, welcome to my YouTube channel Sibani's blog. আৰু আশা কৰিছো নিশ্চয় সকলো ভালে আছে। আজি গাড়ীৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছো যিহেতু আমি এঠাইত ফুৰিব গৈ আছো আৰু বহুত ধুনীয়া ঠাই এডোখৰত গৈ আছো। ভাবিলো আপোনালোককো দেখুৱাও ক'ত গৈ আছো কি আপোনালোকক দেখুৱাই আছো আৰু বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু মোৰ লগত আছে ইফালে এয়া আমি আহি এতিয়া পালো সকলোৰে চিনাকি ঠাই পথৰুঘাট। আমি সৰুৰ পৰাই শুনি আহিছিলো, কিতাপে পত্ৰই পাই আহিছিলো পথৰুঘাট ৰণৰ কথা। এয়া আৰু ইয়াতে 1894 চনত কৃষক বিদ্ৰোহ হৈছিলে আৰু 140 জন আমাৰ হিন্দু মুছলমান লোক ইয়াতে শ্বহীদ হৈছিলে। আপোনালোকক গাড়ীৰ পৰাই মই অকণমান দেখুৱাই দিছো শ্বহীদ তপনটো। আৰু মই আপোনালোকক এটা ধুনীয়া বস্তু দেখুৱাম এতিয়া, কাৰণ আমি সন্মুখৰে যাম যিহেতু অকণমান দেখুৱাই দিছোঁ বা আমিও আশীষ নোলোৱাকৈ যাব নোৱাৰোঁ। এয়া আমি আহি পালোঁ খতৰা সত্ৰ। হনুমান বাবাৰ আশীষ নোলোৱাকৈ আমি সন্মুখৰে যাব পাৰিম জানো? ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাওঁ বাহিৰৰ পৰাই। এয়া চাওকচোন ইমান ধুনীয়া, আমাৰ নিজৰ ঠাইত আমি গৌৰৱ অনুভৱ কৰোঁ। এনেকুৱা মন্দিৰ সত্ৰ কিমান যে ধুনীয়া। আমি অকণমান বাহিৰৰ পৰাই আপোনালোকক দেখুৱাই দিছোঁ আৰু কেতিয়াবা আপোনালোকক ভালকৈ দেখুৱাম। আজি বেলেগ এডোখৰত যাব আহিছোঁ আৰু সন্মুখৰে গ'লোঁ যিহেতু হনুমান বাবাৰ আশীষ আমিও ল'লোঁ আৰু আপোনালোককো অকণমান বাহিৰৰ পৰাই এনেকৈ দেখুৱাব চেষ্টা কৰিছোঁ। এনেকৈয়ে হনুমান বাবাৰ শ্ৰীচৰণত আশীষ বিচাৰিলোঁ আৰু আমাৰ লগতে আপোনালোককো যাতে ভালে কুশলে ৰাখে তাকে কামনা কৰিছোঁ। এয়া আমি ক'ত আহিছোঁ আপোনালোকে ধৰিব পাৰিছে। আমি গেটখন দেখি আমি আহিছোঁ হিৰম্বা বাথৌ থানচালি, খৈৰাবাৰীত আছে। আৰু ভিতৰলৈ সোমাই যাওঁ বলকচোন। এয়া আমি আহি পালোঁ। আমি আহিছোঁ খৈৰাবাৰী হিৰম্বা বাথৌ মন্দিৰত আৰু এয়া ওদালগুৰি ডিষ্ট্ৰিক্টৰ হয়। আপোনালোককো দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ বলকচোন। এয়া আমি মন্দিৰলৈ সোমাই আহিছোঁ। চাওকচোন ইমান ধুনীয়া মন্দিৰ, দেখিয়েই গম পাইছে আপোনালোকে কিমান ধুনীয়া হ'ব লাগিব। এয়া আমি ভিতৰলৈ সোমাই যাম। এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ, সেৱা কৰিম এতিয়া। আমি সেৱা কৰিলোঁ। এতিয়া আপোনালোকক গোটেই চৌহদটো এবাৰ দেখুৱাম।
আপোনালোকক গোটেই মন্দিৰটো এবাৰ দেখাই দিছোঁ। চাওকচোন ইমান ধুনীয়া। ইয়াতে যোন আহি পাইছে তেওঁলোকে গমেই পাইছে কিমান বেছি ধুনীয়া হয়, আৰু এতিয়ালৈ যোন অহা নাই এবাৰ আহিব পাৰে। আৰু ইমান ধুনীয়া মানে মন্দিৰটো, আৰু এইডাল চিজু গছ হয়, তেওঁলোকে ইয়াতে পূজা কৰে। আৰু বহাগ মাহৰ 3, 4, 5 তাৰিখে ইয়াতে বাথৌ মহামেলা পতা হয়। ইয়াতে সকলো জনগোষ্ঠীৰ লোকে কলা প্ৰদৰ্শন কৰিব পাৰে। আৰু চাওকচোন মন্দিৰটো এবাৰ মই ওপৰখিনিও দেখাই দিছোঁ। আৰু আপোনালোকে দেখি অনুমান কৰিব পাৰিছে ইমান বেছি চাফা কৰি ৰাখিছে। ইমান ডাঙৰ মন্দিৰ কিন্তু ইমান ধুনীয়া কৰি ৰাখিছে, অকণমান ধূলিও নাই, মানে ইমান ধুনীয়া। আৰু আপোনালোকে এটা কথা মন কৰিছেনে, এই যে খিৰিকীবোৰ দেখিছে এইবোৰ মানে এনেকৈ খোলাকৈ ৰাখিছে, মানে তাতে মানে খিৰিকীৰ পাত্তাবোৰ দিয়া নাই। আৰু ইয়াতে ফেনৰ কোনো ব্যৱস্থা নাই গৰমৰ দিনতো। ইমান বেছি ঠাণ্ডা গৰমৰ দিনতো। আমি যেতিয়া এবাৰ গৰমৰ দিনত আহিছিলোঁ মানে কোনো ধৰণৰ ফেনৰ দৰকাৰে নাই। বহুত ধুনীয়া নেচাৰেল বতাহ, একদম ঠাণ্ডা পৰি থাকে মন্দিৰটো। আৰু চাৰিওফালে গছ গছনি ইমান ধুনীয়াকৈ ৰাখিছে, মানে মন্দিৰটো বহুত বেছি ভাল লাগিছে। ইমান আটক ধুনীয়াকৈ সজাই পৰাই মন্দিৰটো ৰাখিছে। সঁচাই শলাগ ল'বলগীয়া মন্দিৰ কৰ্তৃপক্ষক। আৰু এয়া আমি বাথৌ মন্দিৰৰ ভিতৰত আছোঁ আৰু সেৱা কৰি আহিলোঁ। এতিয়া অকণমান বাথৌ মন্দিৰৰ কেম্পাছটো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। এয়া এইটো পুখুৰী, কিন্তু আমি যেতিয়া আহিছিলোঁ পানী বহুত ধুনীয়া চাফা আছিলে। এতিয়া বহুত লেতেৰা হৈ গৈছে, মাছবোৰ উঠাই দিছে। আৰু বহুত বেছি ভাল লাগে কেম্পাছটো, ইমান ধুনীয়া সেউজীয়া চাৰিওফালে। চাওক এয়া। আৰু মই আপোনালোকক বেক কেমেৰাৰে গোটেই কেম্পাছটো দেখুৱাই দিছোঁ। চাওকচোন এয়া। আৰু মই আপোনালোকক এবাৰ গোটেই কেম্পাছটো দেখুৱাই দিছোঁ। আমি আগুৱাই গৈ আছোঁ। আৰু চাওকচোন এনেকৈ মানে চাৰিওফালে পুখুৰীটোৰ এনেকৈ চাৰিওফালে এনেকৈ পকা কৰি দিছে আৰু এপাক ঘূৰিব পাৰি। আৰু নাৰ্চাৰীৰ টাইপ কৰি থৈছে, গোটেই চৌহদটো নাৰ্চাৰীৰ দৰে হৈ আছে, একদম ফুলেৰে ভৰ্তি কৰি থৈছে। আৰু মই আপোনালোকক যিখিনি পাৰোঁ মন্দিৰৰ চৌপাশটো দেখুৱাব চেষ্টা কৰিলোঁ। আৰু এয়া তেওঁলোকৰ সংস্কৃতি নিয়মেৰে এনেকৈ বনাই থোৱা হৈছে, আৰু ইয়াতে চাকি বন্তিও দিয়া হয়। আৰু এইখন নটিচ, হিৰাম্বা বাথৌ মন্দিৰটো কিমান চনত কাৰ সহযোগত কেতিয়া স্থাপিত কৰা হৈছিলে সকলোবোৰ দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।